প্ৰথম প্ৰশ্নটো হৈছে কোনবিধ গেছৰ বাবে ভোপাল গেছ দুৰ্ঘটনা ঘটিছিল? উত্তৰ মিথাইল আইসোচায়েনেট। ইয়াৰ পিছৰ প্ৰশ্ন পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে? উত্তৰ ৯৭ ভাগত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়? উত্তৰ ছডিয়াম ক্লৰাইড। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কি অণুজীৱ নাইট্ৰজেন স্থিৰীকৰণৰ সৈতে জড়িত? উত্তৰ নীলা সেউজীয়া শেলাই এনাবিনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়? উত্তৰ উদ্ভিদ আৰু প্ৰাণী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ কি আছিল? উত্তৰ জল প্ৰদূষণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? উত্তৰ ডক্টৰ M.S. স্বামীনাথন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ ৩০ জানুৱাৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য ৭ আৰু ৭.৯ৰ ভিতৰত থাকে তাক কি বোলে? উত্তৰ বৃহৎ ভূমিকম্প। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভোপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল? উত্তৰ ১৯৮৪ চনৰ ২ ডিচেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়? উত্তৰ পাৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে ডেচিবেল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ ১৯৮০ চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সেউজগৃহ পৰিঘটনা প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল বা লক্ষ্য কৰিছিল? উত্তৰ জে ফ'ৰিয়াৰ। ইয়াৰ পিছৰ প্ৰশ্ন কলেৰা ৰোগৰ বীজাণুৰ নাম কি? উত্তৰ ভিব্ৰিঅ কলেৰি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব বন দিৱস ৱৰ্ল্ড ফৰেষ্ট ডে কিমান তাৰিখে পালন কৰা হয়? উত্তৰ ২১ মাৰ্চ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব জল দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ ২০ মাৰ্চ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ ১১ জুলাই। ইয়াৰ পিছৰ প্ৰশ্ন নিজাম উপত্যকাত আন্দোলনৰ চাইলেণ্ট ভেলী মুভমেণ্টৰ গুৰি ধৰোঁতা কোন আছিল? উত্তৰ কেৰালা শাস্ত্ৰ পৰিষদ। ইয়াৰ পিছৰ প্ৰশ্ন শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়? উত্তৰ শ্ৰৱণ শক্তি। ইয়াৰ পিছৰ প্ৰশ্ন সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়? উত্তৰ কাৰ্বন ডাই অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্ন কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? উত্তৰ কনিমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ'ব ধৰিছে? উত্তৰ ক্লৰ'ফ্ল'ৰ কাৰ্বন। ইয়াৰ পিছৰ প্ৰশ্ন গ্ৰীণ হাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? উত্তৰ অৱলোহিত ৰশ্মি। ইয়াৰ পিছৰ প্ৰশ্ন পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন হৈছে? উত্তৰ কয়লা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ ১৯৭২ চন জুন মাহত। বায়ুত প্ৰলম্বিত কণাৰ সহনযোগ্য পৰিমাণ কি? উত্তৰ প্ৰতি ঘন ছেণ্টিমিটাৰত ১০০ মাইক্ৰগ্ৰাম। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস বুলি চিহ্নিত ১৭টা উৎসৰ কেইটা উৎস অসমত আছে? উত্তৰ ৭টা।
ইয়াৰ পিছৰ প্ৰশ্ন মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি উত্তৰ দশম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় উত্তৰ সৌৰ শক্তি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে মোৰ পিছৰ খণ্ডৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোক প্ৰেছ কৰিবলৈ নাপাহৰিব